নমস্কাৰ সকলোৱে ভালে আছে ন আশা কৰোঁ সকলোৱে ভালে থাকক ময়ো আছোঁ ভগৱানে কৰোণাৰ পৰা বচাই ৰাখিছে যেতিয়া ভালে আছোঁ বুলি ক'ব লাগিব আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 424 সংখ্যক তিৰুভাৱ তিথি তেওঁ তিথি উপলক্ষে অসমৰ প্ৰতিটো নামঘৰ প্ৰতিখন থানতে নাম প্ৰসংগ কৰিছে ঠিক তেনেকৈ তেওঁৰ জন্মস্থানত থকা থানতো নাম প্ৰসংগ কৰিছে জন্মস্থাননো ক'ত এয়াই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী লখিমপুৰৰ নাৰায়ণপুৰত থকা লেটেকু পুখুৰীতে তেওঁ জন্মগ্ৰহণ কৰিছিল 1889 চনত তেওঁ মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য আছিল তেওঁৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি আৰু মাকৰ নাম আছিল মনোৰমা ককায়েকৰ নাম আছিল দামোদৰ আৰু ভনীয়েকৰ নাম আছিল উৰ্বশী তেখেতে বহুতো বৰগীত ৰচনা কৰিছিল প্ৰায় 240টা মান পিছে এতিয়া 180টা মানহে প্ৰকাশিত হৈ আছে তেখেতৰ উল্লেখযোগ্য বৰগীত হ'ল তেজৰে কমলাপতি তেখেতৰ কেইখনমান পুথিৰ নাম হৈছে ভক্তি ৰত্নাৱলী নামঘোষা আৰু নাম ঝুমুৰা তেখেতৰ কেইখনমান নাট অৰ্জুন ভঞ্জন দধিমথন জন্ম ৰহস্য চুৰ ধৰা আদি আৰু বহুতো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে তেখেতক প্ৰাৰ্থনা জনাই তেখেতৰ কিছু পৰিচয় আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো টিপি অল টিপিবলৈ নাপাহৰিব